हेलो हाँ अच्छी अच्छी गाइस वेलकम टू माय यूट्यूब चैनल जीवन गला ब्लॉगत आपनालोक स्वागतम जनाइछु। मैं जाबले लैछु जी जुआ किछुदिনৰ पूर्वे आमार सिंगार नितुल मुरार जी ओ सनमरे नाমৰ जी ऑफिशियल भिडिओ सङৰ जी शूटिंग হৈ আছিল আৰু जी एडिटिङৰো মই ব্লগ দেখুৱালো আপোনালোকক। তো গাইস আজি মই जी তাৰ গীতটি আজি जी শুভ মুক্তি দিব, আজি ৰিলিজ দিয়া হ'ব। তো গাইস মই তাৰে ব্লগ বনাবলৈ গৈ আছো। তো আশা কৰো আপোনালোকে ব্লগটো চাই ভাল পাব। ঠিক আছে তেন্তে আপোনালোকে মোৰ লগত আহক। তো গাইস মই ঘৰৰ পৰা ওলালো, কিন্তু বতৰ ইমানেই গৰম, বাপৰে বাপ, যাবলৈ মন যোৱা নাই, কিন্তু গৈ আছো। ফাইনালি গাইস আমি গৈ আছো। আমাৰ বিকি ভাই চলাই আছে গাড়ী। তো আমি এতিয়া কিৰণ দা ঘৰ গৈ আছো। কিৰণ দা ঘৰৰ পৰা আমি চংটো লৈ কিনে আমি আজি ৰিলিজ দিম। তো গাইস আপোনালোকে চাই থাকক, ভিডিঅ'টো মজা লাগিব। লিংকটো দি দিব আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম মই, আপোনালোকে হেৰি কৰি ল'ব। কিৰণ দাহঁতৰ ঘৰ কাষেদি আমি সিহঁতৰ ৰাস্তাটো হয় সোমাই গৈছোঁ আৰু ৰাস্তাটো নতুনকৈ বনাই আছে, গ্ৰেভেল পেলাইছে আৰু পাই আহিলোঁ আৰু। তো ফাইনেলি গাইজ মই আহি পালোহি কিৰণ দা ঘৰ। তো গাইজ মই এয়া সোমাই গৈছোঁ আৰু এয়া দেখিছে আমাৰ ৰবাত চাওৰা। তো ৰবাত চাওৰাৰ পৰা অলপ গানটো কেনেকৈ মিউজিক কৰিলে বা মিউজিক দিয়াৰ পিছত এতিয়াতো বৰ্তমান ভিডিঅ' হিচাপে আজি কৰা হ'ল আৰু ভিডিঅ' কৰি কিনে আজি শুভ মুক্তি দিয়া হ'ব। অলপ গানটোৰ বিষয়ে কৈ দিয়া, শ্বেয়াৰ ছাবস্ক্ৰাইব যাতে কৰি দিব। গীতটি ৰোমেণ্টিক সং হয়, একচুৱেলি ৰোমেণ্টিক সং হয়। তাৰপিছত আৰু এইটো একচুৱেলি মানে ছেড সং টাইপৰ হয়। মিউজিক কৰিছোঁ, মিউজিক মই কৰিলোঁ। তাৰপিছত আৰু কিৰণ দাই হেৰি কৰিলে, এৰেঞ্জিং কৰিলে, মিক্সিং মাষ্টাৰিং সেইবোৰ কৰিলে। তাৰপিছত আৰু ভিডিঅ'গ্ৰাফী তোমাৰ জজ বুলি কয়, অভিজিত তেখেতে কৰিছে আৰু লগতে পিকেও আছিলে। সেইখিনি বৰ বেছি নকওঁ, লাইক শ্বেয়াৰ সেইবোৰ কৰিব যাতে ভিডিঅ'টো আৰু যোনে ভিডিঅ' কৰিছে কামবোৰ কৰিছে যাতে উৎসাহিত। তো ফাইনেলি গাইজ এয়া আমাৰ কিৰণ দাৰ ষ্টুডিঅ'ত মই প্ৰৱেশ কৰিব লৈছোঁ আৰু আমাৰ মাজত আমাৰ কিৰণ দা অলপ ডাবিঙৰ কাম আছিলে, তো সেই কামখিনি কৰি আছে। তো এতিয়া আমি কিৰণ দা নমস্কাৰ। তো সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মানে নিতুলৰ এটাই গান মানে কৰিছিলে, গানটোৰ ভিডিঅ' কৰি আছিলে, তাৰপিছত এডিটিঙৰ কাম চলি আছিলে, এডিটিং সকলো শেষ হ'ল বা আজি গানটো আপলোড কৰা কথা আছে ইউটিউবত। তো আপোনালোকৰ কাৰণে আপোনালোকে চাব আৰু লিংকটো দিয়া হ'ব, ডেছক্ৰিপশ্যনত দিব লিংকটো। আৰু কি ভাল পাইছে কি বেয়া পাইছে গানটো তো কমেণ্ট কৰিব আৰু পাৰিলে অলপ সহায় সহযোগিতাৰ বাবে শ্বেয়াৰো কৰি দিব যাতে নতুনকৈ উঠি অহা এই মানে ছিংগাৰজন আগবাঢ়ি যাব পাৰে। তাকে ক'লোঁ, ধন্যবাদ। তো আপোনালোকে দেখিলে আমাৰ এয়া কিৰণ ৰাভা ককাইদেউ। তো আপোনালোকে যদি গীত কিবা ৰেকৰ্ডিং কৰিব লগা থাকে তো এওঁৰ ষ্টুডিঅ'ত আহিব। মই ষ্টুডিঅ'টো অলপ ৰাউণ্ডটো দেখুৱাই দিছোঁ। তো এয়া চাওক কাম চলি আছে। তো এই গীতটিৰ মানে হেৰি কৰি আছে, এক্সপোৰ্ট কৰি থকা হৈছে। তো গাইজ আপোনালোকে যদি কিবা গান আপোনালোকে গাম বুলি ভাবিছে বা গান কৰিম বুলি ভাবিছে তো আপোনালোকে আহিব কিৰণ দাৰ ষ্টুডিঅ'ত আৰু আপোনালোকে সুন্দৰভাৱে গানটো কৰি ল'ব পাৰিব। ইয়াত মিক্স মাষ্টাৰিং গোটেইখিনি ইয়াতে হৈ যাব। তো গাইজ আপোনালোকে ব্লগটো চাই আছে তাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ। এতিয়া মই আহিছোঁ আমাৰ ছিংগাৰ, আমাৰ ও সনম গীতটো হৈছে আমাৰ এয়া। তো নিতুল মুৰা, কেনেকুৱা লাগিছে আজি তোমাৰ? আজি বহুত ভাল লাগিছে। মোৰ গানটো অফিচিয়েল চংটো আজি কমপ্লিট হ'ব আৰু জলদি পাব আপোনালোকে ইউটিউবত। নিতুল মুৰা মিউজিকেল মোৰ এইটো ইউটিউব চেনেল হয়, এই ইউটিউব চেনেলতে আপোনালোকে চাব পাব। তো এনেই কেনেকুৱা লাগিছে তোমাৰ? এইটো প্ৰথম ভিডিঅ' গীত হয় এইটো বুলি ক'লে, অফিচিয়েল ভিডিঅ' চং বুলি ক'লে এইটো প্ৰথম হয়। এইটোত মই বহুত ফূৰ্তি লাগিছে। তো গাইজ আপোনালোকে জানেই কিবা এটা নিজে কাম কৰিলে কিমান ভাল লাগে মানে কিবা এটা। তো ইয়াৰ লগে লগে মই তোমালৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ যিমান শ্ৰোতাসকল আছা বা মোৰ যিমান ফেন আছা
সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে এই নিতুল মুৰাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনালোকে এই ঔ চনম গীতটো সুন্দৰভাৱে উপভোগ কৰিবলৈ পাব আৰু বহুত ভাল হৈছে গীতটো। আমাৰ মাজত আছে বিকি আছে, যি ঔ চনম ভিডিঅ' গীতটোত আপোনাৰ কি বুলি কয় ছেকেণ্ড হিৰ' ৰোল কৰিছে। তো এয়া আমাৰ মাজত আদিবাসী হিৰ' ইউটিউব চেনেলৰ স্বত্বাধিকাৰী বুলি ক'ব লাগিব, তেওঁ নিজে হিৰ' পাঠ কৰে। আৰু এইটো প্ৰথম নেকি বাৰু তোমাৰ? এইটো অফিচিয়েল চঙৰ প্ৰথমবাৰ এইটো এক্টিং কৰিছে। অঁ, এনেই কেনেকুৱা লাগিলে তোমাক ভিডিঅ' কৰি? ভিডিঅ' কৰিটো ভাল লাগিছে আৰু ভালেই লাগিছে। তো মানে কি হয়, তুমি যে এতিয়া নতুন কৰিছা মানে গানটো, তোমাৰ কিবা ডাঙৰ সপোন আছে নেকি যে ইয়াততো আৰু মানে গানবিলাক মানে এটা কাম কৰি যাবগৈ? তেনেকুৱাটো সপোন আছে, লাহে লাহে যাম বুলি আৰু নিজকে চেষ্টা চলাই আছোঁ। তো বন্ধুসকল, আপোনালোকে ইয়াত দেখিলে বিকি মুৰা, তো আদিবাসী হিৰ' ইউটিউব চেনেল এটা চলাই আছে, তাতে শ্বৰ্ট ভিডিঅ'বিলাক দিয়ে। আৰু এইটো প্ৰথম তাৰ অফিচিয়েল ভিডিঅ' চং, প্ৰথম হিৰ' ৰোল কৰিছে। তো তেখেতে উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, আৰু যি আদিবাসী হিৰ' চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাব, তেওঁ ভিডিঅ'বিলাক দি থাকে। তো গতিকে আপোনালোকক মই বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকে দেখিছে অলপ পাছতেই আমি গীতটো শুভমুক্তি কৰিম, নহয় জানো? তো গীতটো অলপ পাছতেই শুভমুক্তি কৰিব। তো আপোনালোকে যি নিতুল মুৰা অফিচিয়েল নিতুল মুৰা মিউজিকেল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, মই লিংকত দি দিম। আপোনালোকে চাব গীতটো কেনেকুৱা হৈছে, আৰু যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো গাইজ ঠিক আছে। হেল্ল' গাইজ, এয়া ছিংগাৰ নিতুল মুৰাৰ ঔ চনম ভিডিঅ' চংটো ৰিলিজ দিবলৈ গৈ আছোঁ। এতিয়া প্ৰাইভেটত আছে, পাব্লিক কৰি দিছোঁ। তো গাইজ আপোনালোকে এয়া আমাৰ নিতুল মুৰা ছিংগাৰ, তো ইয়ে পাব্লিছ কৰিছে। তো গাইজ এয়া পাব্লিক কৰি দিয়া। তো এয়া পাব্লিক হৈ গ'ল ন? বেগ মাৰা হোৱাৰ ওপৰত বেগ মাৰা, ছেভ কৰি দিম। ছেভ মাৰ। তো গাইজ পূৰা পাব্লিক হৈ গ'ল। আপোনালোকে চাব ভিডিঅ'টো, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ নিতুল ব্ৰ', ইয়াক অলপ ছাপোৰ্ট কৰক, ই আগবাঢ়ি যোৱাটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো নিতুল মুৰা মিউজিকেল।